Welcome to Unique Monitor channel. আজি এই লেসনটোত আমি আলোচনা কৰিম ইউজ অফ ক্যাপিটাল লেটাৰ্স। ক্যাপিটাল লেটাৰ্স ক'ত ব্যৱহাৰ কৰিব লাগে আমি তাৰে বিষয়ে আলোচনা কৰিম। এতিয়া নাম্বাৰ 1 পইণ্টটো কি আছে? পিংকু ৰিডছ এ বুক। ইট ইজ ইউজফুল। হি টেলছ মি টু ৰিড দিছ বুক। ইয়াতে আমি পালোঁ তিনিটা বেলেগ ধৰণৰ সেন্টেন্স। ফাৰ্ষ্টৰটো আছে পিংকু ৰিডছ এ বুক, ছেকেণ্ডটো আছে ইট ইজ ইউজফুল আৰু থাৰ্ডটো আছে হি টেলছ মি টু ৰিড দিছ বুক। আৰু প্ৰত্যেকটো সেন্টেন্সৰে ফাৰ্ষ্টৰ লেটাৰটো কি আছে? কেপিটেল লেটাৰ্স আছে। আমি ইয়াৰ পৰা বুজিব পালোঁ যে সেন্টেন্স এটাৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। নাম্বাৰ 2, গৌৰৱ ইজ এ ষ্টুডেণ্ট, গুৱাহাটী ইজ এ চিটি। গৌৰৱ হৈছে এজন মানুহৰ নাম, গুৱাহাটী হৈছে এখন চহৰৰ নাম। মানে আমি কি পালোঁ? নামৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। নাম্বাৰ 3 আছে বৰা, ফুকন, বৰুৱা, বৰ্মন, শৰ্মা। এই গোটেইকেইটা হ'ল এটা উপাধি আৰু উপাধিৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। নাম্বাৰ 4, দি আসাম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা। এই গোটেইকেইখন হৈছে একোখন বাতৰি কাকতৰ নাম। মানে আমি বুজি পালোঁ যে বাতৰি কাকতৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। নেক্সট আহিল নাম্বাৰ 5, দ্য ৰামায়ণ, দ্য কোৰাণ, দ্য বাইবেল, দ্য গীতা। এইখন হৈছে একোখন ধৰ্মগ্ৰন্থৰ নাম। মানে আমি কি পালোঁ যে ধৰ্মগ্ৰন্থৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। নেক্সট আহিল নাম্বাৰ 6, দ্য তাজমহল, দ্য ৰংঘৰ, দ্য ৰেড ফৰ্ট। এই গোটেইকেইটা কি হৈছে একোটা উল্লেখযোগ্য স্থান। এই উল্লেখযোগ্য স্থানৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কি হয় বুলি আমি গম পালোঁ? কেপিটেল লেটাৰ হয়। নেক্সট আহিল দ্য ব্ৰহ্মপুত্ৰ, দ্য গংগা, দ্য যমুনা। এইকেইটা কি হয়? একোটা বিখ্যাত নদী। নদীৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কি হয়? কেপিটেল লেটাৰ হয়। নেক্সট আহিল নাম্বাৰ 8, দ্য বে অফ বেংগল, দ্য আৰবিয়ান চি। এইকেইটা হৈছে একোটা সাগৰৰ নাম। মানে আমি কি পালোঁ? সাগৰৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো কেপিটেল লেটাৰ হয়। নেক্সট আহিল নাম্বাৰ 9, দ্য ইণ্ডিয়ান অচিয়ান, দ্য পেচিফিক অচিয়ান। এই দুটা কি হয়? এইকেইটা হৈছে একোটা সাগৰৰ নাম। মানে আমি কি বুজি পালোঁ? সাগৰৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো কেপিটেল লেটাৰ হয়। নেক্সট আহিল নাম্বাৰ 10, দ্য হিমালয়াছ, দ্য বিন্ধ্যা, কাঞ্চনজংঘা। এইকেইখন হৈছে একোখন কিহৰ নাম? পৰ্বতৰ নাম। পৰ্বতৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো কি হয় বুলি আমি গম পালোঁ? কেপিটেল লেটাৰ হয় বুলি গম পালোঁ। নেক্সট আহিল নাম্বাৰ 11, টুডে ইজ ছানডে, আগষ্ট কামছ আফটাৰ জুলাই। টুডে ইজ ছানডে। ছানডে মানে কি? ৰবিবাৰ। ছানডে, মানডে এই গোটেইকেইটা হৈছে বাৰৰ নাম। বাৰৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো কি হয় বুলি গম পালোঁ? কেপিটেল লেটাৰ হয় বুলি। নেক্সট আহিল আগষ্ট আৰু এইফালে আছে জুলাই। এইকেইটা কিহৰ নাম? মাহৰ নাম, মান্থৰ নাম। যেতিয়া মাহৰ নাম বুজাব তাৰে ফাৰ্ষ্টৰ লেটাৰটো কি থাকিব? কেপিটেল লেটাৰ থাকিব। হ'ল। নেক্সট আহিল নাম্বাৰ 12, দ্য স্প্ৰিং ছিজন ইজ বিউটিফুল, দ্য উইণ্টাৰ ইজ কোল্ড। স্প্ৰিং আৰু উইণ্টাৰ এই দুটা হৈছে এটা ছিজনৰ নাম, ঋতুৰ নাম। সেইকাৰণে তাৰ কি হৈছে ফাৰ্ষ্টৰ লেটাৰটো? কেপিটেল লেটাৰ। মানে আমি কি পালোঁ? ঋতুৰ নামৰ ফাৰ্ষ্টৰ লেটাৰটো কেপিটেল লেটাৰ হয়। নেক্সট আহিল আই এম এ বয়, আই এম এ গাৰ্ল, আই এম এ ষ্টুডেণ্ট, আই এম টিচাৰ। ইয়াৰে ফাৰ্ষ্টৰ গোটেইকেইটা কি আছে? আই আছে। আই 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 আই। মানে আইটো কি হয়? ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আগতে আমি আলোচনা কৰিছোঁ এইখিনি। যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে ওপৰত থকা আই বুটানটো ক্লিক কৰিলে আগৰ ভিডিঅ'বিলাক আহিব। তাত ভালদৰে বুজি ল'লেই হ'ল কোনটো ফাৰ্ষ্ট পাৰ্চনত কি ইউজ হয়। এতিয়া আমি বৰ বিশেষ সেইখিনি কথা নকওঁ। ইয়াতে আমি ক'ম কেৱল ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰটো সদায় কেপিটেল লেটাৰ হয়। মানে আইটো সদায় কেপিটেল লেটাৰ হয় য'তেই নাথাকক কিয়। নেক্সট আহিল নাম্বাৰ 14। নাম্বাৰ 14টো হ'ল কাৰোবাক যদি আমি সম্বোধন কৰোঁ শ্ৰদ্ধাৰে বা মৰমতে তেনেহ'লে সেইটো কি হয়? সদায় কেপিটেল লেটাৰ হয়। ডিয়াৰ ছাৰ, ইয়াতে আমি শ্ৰদ্ধাত আমি সম্বোধন কৰিছোঁ সেইকাৰণে ছাৰৰ এছটো কেপিটেল। ডিয়াৰ ফ্ৰেণ্ড, ডিয়াৰ ষ্টুডেণ্ট এইকেইটা আমি মৰমত কৰিছোঁ সেইকাৰণে ইয়াতে কি হ'ব? এইকেইটা কেপিটেল লেটাৰ হ'ব। মানে আমি সম্বোধন কৰা প্ৰথম শব্দটোৰ প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হয়। বুজি পালা? নেক্সট আহিল লাষ্ট আৰু 15 নম্বৰ মানে 15 নম্বৰ। কি আছে 15 নম্বৰটোত? যে এটা পয়েম আছে, টুইংকল টুইংকল লিটিল ষ্টাৰ, হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ, আপ এবভ দ্য ৱৰ্ল্ড ছ' হাই, লাইক এ ডায়মণ্ড ইন দ্য স্কাই। এই পয়েমটোত আমি কি পালোঁ? প্ৰত্যেকটো লাইনৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কেপিটেল লেটাৰত আছে
আৰু তাৰ পৰা আমি এইটোৱে বুজিলোঁ যে যিকোনো পয়েম এটা লিখিলে বা যিকোনো পয়েম এটা যদি আমি ক'ৰবাত লিখা থকা দেখা পাওঁ তেনেহ'লে আমি তাৰ পৰা এটা বস্তু অনুমান পাম যে তাৰে ফাৰ্ষ্টৰ চেণ্টেন্সৰ ফাৰ্ষ্টৰ লেটাৰটো সদায় কি হ'ব? কেপিটেল লেটাৰ হ'ব। কিন্তু ইয়াতে কি আছে? আইটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আইটো ইয়াতে মাজত আছে, তথাপি কিন্তু ই স্মল লেটাৰ হৈ থকা নাই, মাজত থাকিলেও ই কি হৈছে সদায়? কেপিটেল লেটাৰ হৈছে। মানে আমি গম পালোঁ যে আইটো য'তেই নাথাকক কিয় ই সদায় ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ কাৰণে কেপিটেল লেটাৰ হৈ থাকিব। আশা কৰোঁ আজি এই ভিডিঅ'টো তোমালোকে বুজি পালা। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আগন্তুক নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।